নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে তিনিটাকৈ বিভাগত প্ৰায় 2757টাকৈ চাকৰি মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে ডাঙৰ ৰিক্ৰুটমেন্ট আহি গৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনি কি হয় এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে মই আপোনালোকক ভিডিঅ'টো শেষলৈকে জনাই আছো এটা আপোনালোকে দেখিছে প্ৰথম যেটো ভেকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ CISF ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 1161টাকৈ কনষ্টেবল ট্ৰেডমেন ভেকেন্সি মুকলি কৰি দিছে অনলাইন যোগে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি পোষ্ট CISF আন্ডাৰত ভেকেন্সিখিনি আহিছে ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 3/4/2025 মানে এপ্ৰিল মাহৰ 3 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি পোষ্ট CISF আন্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে 1161টাকৈ কনষ্টেবল ট্ৰেডমেনৰ ভেকেন্সি মুকলি কৰি দিছে আপোনালোকৰ বাবে আৰু ইয়াত আপোনালোকে দেখিছে নেম অফ পোষ্ট কনষ্টেবল ট্ৰেডমেনৰ ভেকেন্সি আছে পোষ্ট ওয়াইজ ভেকেন্সিখিনি আপোনালোকে দেখিছে কনষ্টেবল কুকৰ কাৰণে আছে 493টা কনষ্টেবল কপলাৰৰ কাৰণে আছে 9টা কনষ্টেবল টেইলৰ কাৰণে আছে 23টা কনষ্টেবল বাবাৰৰ কাৰণে আছে 199টাকৈ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আপোনালোকৰ এটা সুযোগ আহি গ'ল এটা অপৰচুনিটি আহি গ'ল এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰাব যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ আপোনালোকে দেখিছে পে লেভেলটো মই আপোনালোক জনাই দিছো ইয়াত নেশ্যনেলিটি আপোনালোকে দেখিছে ক্যান্ডিডেট ইন্ডিয়ান হ'ব লাগিব আৰু ইয়াৰ কাৰণে হার জেনাৰেল যেটো কোৱালিফিকেশন এটো আছে মেট্ৰিকুলেশন পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকে যেটো এজ ৰিলেক্সেশন হয় হেতু লাভ কৰিব লগতে ইয়াত টোটাল 3টা বিভাগৰ ভেকেন্সি কথা ডিসকাস কৰাব এটো প্ৰথমটো বিভাগ হয় আৰু দুটা বিভাগৰ কথা ডিসকাস কৰাব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব কোনো স্কিপ নকৰিব আৰু ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত মই জনাইছো ষ্টাৰ্টিং 5 তাৰিখৰ পৰা হৈছে লাষ্ট ডেটৰ সম্পৰ্কে মই জনাই দিলো সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ আবেদন কৰা লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া হেতু দ্বিতীয় যেটো ভেকেন্সি মুকলি কৰিছে বিভাগটো হেতু মুকলি কৰিছে আপোনালোকৰ ফিচাৰী ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে আছে 65টা ফিচাৰীজ ডেভেলপমেন্ট অফিচাৰৰ ভেকেন্সি মুকলি কৰি দিছে আপোনালোকৰ এটা সুযোগ আহি গ'ল এটা অপৰচুনিটি আহি গ'ল সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰাব যদি আপোনালোকে ফিচাৰী ডিপাৰ্টমেন্টত চাকৰি কৰিম বুলি ভাবি আছে বা ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহি গ'ল এটা অপৰচুনিটি আহি গ'ল ফিচাৰী ডিপাৰ্টমেন্টৰ ফালৰ পৰা এখিনি ভেকেন্সি ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব হৈছে ভেকেন্সিখিনি ক্ষেত্ৰত যদি মই আপোনালোকক জনাবলৈ যাওঁ তাৰ আসাম পাব্লিক সাৰ্ভিস কমিশন আন্ডাৰ ভেকেন্সিখিনি আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন FDO ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে এটা সুযোগ আহি গৈছে ফিচাৰী ডেভেলপমেন্ট অফিচাৰৰ আন্ডাৰতে ভেকেন্সিখিনি মুকলি কৰি দিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে কৰি ল'ব পাৰিব 65টা টোটাল ভেকেন্সি আছে আৰু এখিনি আপোনালোকৰ এটা সুযোগ বুলি ক'ব পাৰে এনেকুৱা সুযোগ প্ৰতি বছৰে নাহে আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এখিনি ভেকেন্সি হয় এটা সুযোগ আহি গৈছে এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে আৰু ইয়াত আপোনালোকে দেখিছে ইউআৰ কেটেগৰি কাৰণে 39টা আছে OBC MBC কাৰণে 14টাকৈ আছে SC কাৰণে 4টাকৈ আছে ST প্লেনৰ কাৰণে 6টা আছে ST হিলৰ কাৰণে 2টা আছে আৰু পে লেভেল সমূহ 30,000 ৰ পৰা 1,10,000 টকা পৰ্যন্ত দিয়া হ'ব আৰু আপোনালোকক 12,700 টকা পৰ্যন্ত লাভ কৰিব এজ লিমিটটো আপোনালোকে দেখিব পাইছে 21 পৰা 38 বছৰ পৰ্যন্ত লাভ কৰিব 1/1/2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহি গ'ল এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল যদি হয় আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ইয়াত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ দেখাই দিছো এডুকেশ্যন কোৱালিফিকেশন দেখিব পাৰিছে BPSC পাস কৰিব লাগিব আৰু ইন্টাৰেষ্টেড এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে সো সকলোখিনি কথা মই জনাই দিছো আধাৰ কাৰ্ডৰ ক্ষেত্ৰত সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু এজ ৰিলেক্সেশন আপোনালোকে দেখিব পাইছে SC 5 বছৰ ST 5 বছৰ OBC MBC কে 3 বছৰ কৈ এজ ৰিলেক্সেশন সমূহ দিয়া আছে এমপ্লয়মেন্ট এক্সেস ৰেজিষ্ট্ৰেচন থাকিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত দিয়াৰ কাৰণে আবেদন কৰিবলৈ এখিনি আপোনালোকে দিয়া আছে লিংক ডেসক্ৰিপচনত দিয়া থাকিব সো ইন্টাৰেষ্টেড এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে পুনৰ লগ পাম